गिबिमन्त्री आइजो उद्यमिता बिथांखिनि मोनगिरि माखासे आइजोफोरनि गोख्रों अजद। गरेश्वर नोगोर आफादनि सानैसो साख्रि आवलाया धोन खांनायनि गोथौ अजद। गिबिमन्त्री आइजो उद्यमिता बिथांखिनि गेजेरजों गासै जिल्लानि आइजोफोरनो सासेयाव 10,000 रांनि चेक राननानै होनाय जादोंमोन। थिक बेबायदिनो थांनाय 9 जानुवारियाव तामुलपुर जिल्लानि सिङाव थानाय सुख्लाय सेरफांनि सेन्ट्रेल स्टेडियामाव 44 नं गरेश्वर बिधान सभा बियाबनि सिंनि सा 33,816 आइजोफोरनो 10,000 रांनि चेक बिलाइखौ गथायनानै होनाय जादोंमोन। गिबिमन्त्री आइजो उद्यमिता बिथांखिनि मोनगिरि माखासे आइजोफोरनि अजद होनाय बायदिब्ला गरेश्वर नोगोर खुंथाय आफादनि मावफारियाफोरा गिबिमन्त्री उद्यमिता आइजो बिथांखिनि चेक होनायनि मुङाव 200 रां लादों आरो बे अजद दैखांनायनि सायावनो गोख्रों फिनजाथाय होदों गरेश्वर नोगोर खुंथाय आफादनि मावफुंगिरिया। दानिया गरेश्वर नोगोर खुंथाय आफादनि मावफुंगिरिया खौरांनि गेजेरजों मा फिनजाथाय होखो नोंथांमोना आबुङै खोनासंना ला। আমাৰ তেনেকুৱা একো প্ৰফেশ্যন নাই, এইটো এটা এলিগেশ্যন আহিছে আৰু এইটো এয়া হোৱা নাই যে মই কোৱা নাই যে এইটো একদম পুৰা 100% সঁচা বা 100% মিছা বুলি। এইটো এটা এলিগেশ্যন আহিছে, আমি এইটোত ইনভেষ্টিগেট কৰিব লাগিব, আমি চাব লাগিব। শুনি পেলাইহে আমি গম পাইছোঁ যে কোনোবাই কমপ্লেইন কৰা বুলি, কাৰণ যিহেতু আমাৰ তাত অফিচিয়েলি অহা নাই, মোৰ হাততো অহা নাই, মোৰ অফিচৰ হাততো অহা নাই, গতিকে আমি এই বস্তুটো চাম। আপোনালোকে বস্তু কিবা এটা কমপ্লেইন কাৰোবাৰ পৰা পাইছে, আমি এই বস্তুটো ন'টিচ কৰিছোঁ। আমি এইখিনিৰ ওপৰত আমাৰ বিভাগীয়ভাৱে আমি বস্তুখিনি চাম, ক'ৰবাত কিবা গাফিলতি হৈছে নেকি। কিন্তু তাৰ বাহিৰে এই মুহূৰ্তত আৰু বিশেষ ক'বলগীয়া আমাৰ তৰফৰ পৰা একো নাই। আমাৰ হাতত এতিয়ালৈকে কোনেও ফৰ্মেলি কোনো লিখিত হওক বা কথিত হওক কোনেও একো অভিযোগ দিয়া নাই। গতিকে আমিও যোৱাকালি আপোনালোকৰ নিউজ বাইটটো শুনি পেলাইহে আমি গম পাইছোঁ যে কোনোবাই কমপ্লেইন কৰা বুলি, কাৰণ যিহেতু আমাৰ তাত অফিচিয়েলি অহা নাই, মোৰ হাততো অহা নাই, মোৰ অফিচৰ হাততো অহা নাই, গতিকে আমি এই বস্তুটো চাম। আপোনালোকে কিবা এটা কমপ্লেইন কাৰোবাৰ পৰা পাইছে, আমি এই বস্তুটো ন'টিচ কৰিছোঁ। আমি এইখিনিৰ ওপৰত আমাৰ বিভাগীয়ভাৱে আমি বস্তুখিনি চাম, ক'ৰবাত কিবা গাফিলতি হৈছে নেকি। কিন্তু তাৰ বাহিৰে এই মুহূৰ্তত আৰু বিশেষ ক'বলগীয়া আমাৰ তৰফৰ পৰা একো নাই, কাৰণ মই আগতে কোৱাৰ নিচিনাকৈ যিহেতু ফৰ্মেল একো আমি পোৱা নাই, তথাপিও আমি আমাৰ তৰফৰ পৰা এটা ইনভেষ্টিগেশ্যন এটা কৰিম। আৰু এটা অভিযোগ দিছে যে গাড়ী ভাড়া মই 160 টকা মানে চৰকাৰ দিছে, এই চব পইচাটো মহিলাসকলে পোৱা নাই বুলি এটা অভিযোগ উঠিছে। আৰু সেইটো আপোনাৰ মানুহখিনিক মিটিঙলৈকে যেতিয়া MMA মিটিং আছিল, সেই MMA মিটিঙলৈকে লৈ যোৱা কেৰি কৰাৰ যিটো ফি আছিল, সেইটো আপোনাৰ এতিয়ালৈকে আমাৰ তাত আহি পোৱা নাই গভৰ্ণমেণ্টৰ পৰা। আমি মহিলাখিনিক আমাৰ গাড়ী ভাড়া কৰি পেলাই লৈ যোৱা হৈছিল মিটিঙত, তেনেকৈ তেওঁলোকে এটেণ্ড কৰিছে। গতিকে তাৰ ওপৰত আৰু এতিয়া কি ক'ম, বেলেগটো একো নাই। আমি তেওঁলোকক লৈ গৈছোঁ, মিটিঙত এটেণ্ড কৰাইছোঁ, তেওঁলোকে চেক পাইছে। চ' হ'ব, যেতিয়া আহিব আমি তেতিয়া আমাৰ তৰফৰ পৰা চাই ল'ম, কাৰণ খৰচটো আমিয়ে বহন কৰিছোঁ তেওঁলোকক লৈ যোৱাৰ। অফিচিয়েলি কিবা পইচা লোৱা কিবা আপোনালোকৰ আছে নেকি? পইচা লোৱা মানে যিটো 100-200 টকা যদি লোৱা অফিচিয়েলি কিবা লোৱাৰ এটা আছে? নাই, আমাৰ তেনেকুৱা একো প্ৰফেশ্যন নাই। এইটো এটা এলিগেশ্যন আহিছে আৰু এইটো এয়া হোৱা নাই যে মই কোৱা নাই যে এইটো একদম পুৰা 100% সঁচা বা 100% মিছা বুলি। এইটো এটা এলিগেশ্যন আহিছে, আমি এইটোত ইনভেষ্টিগেট কৰিব লাগিব, আমি চাব লাগিব। তেতিয়াহ'লে আমি ফাৰ্ডাৰ আমি গম পাম যে কি হৈছে, কাৰণ আমিও যোৱাকালি সন্ধিয়া যেতিয়া আমি নিউজ দেখিছোঁ তেতিয়াহে গম পাইছোঁ।